সোশ্যাল মিডিয়াবিলাকত বিভিন্ন কথা ওলায় বাহিৰত এই কথাবিলাকে আননেচেসাৰী এটা সিচুৱেশ্যন ক্ৰিয়েট কৰে সব কথা সোশ্যাল মিডিয়াত ওলোৱা কথাটোৱে সঁচা এনেকুৱা নহয় বেয়া চিন্তাৰ মানুহে বা কোনোবা এন্টি সোশ্যাল চিন্তা লৈ কিবা কাম কৰে সোশ্যাল মিডিয়াত এটা কিবা হেড নিউজ বা কিবা এটা মেছেজ এটা দিয়ে হিটোক লৈ পেলাই আমাৰ মাজত কোনো বেয়া চিন্তা বা বেলেগ তেনেকুৱা ধৰণৰ চিন্তা কৰিব লগা নাই এই কথাবিলাকো অলপ আমি চৰ্চা কৰিম মই এতিয়ালৈকে জ্ঞাত নহয় মই সোশ্যাল মিডিয়াবিলাক চলি আছে সেইবিলাকৰ ওপৰত আজি সেই কথাবিলাকো আমি আলোচনা কৰিম কাৰণ যিবিলাক সোশ্যাল মিডিয়াবিলাকত বিভিন্ন কথা ওলায় বাহিৰত এই কথাবিলাকে আননেচেসাৰী এটা সিচুৱেশ্যন ক্ৰিয়েট কৰে সব কথা সোশ্যাল মিডিয়াত ওলোৱা কথাটোৱে সঁচা এনেকুৱা নহয় যিটো মেইন ষ্ট্ৰীম মিডিয়াত ওলোৱা কথা বা টিভি বা কিবা সেইবিলাকৰ ওপৰত অলপ মানুহবিলাকৰ ৰিলায়েবল এটা ৰিলাই কৰে কিন্তু সোশ্যাল মিডিয়াটো এনেকুৱা হৈ গৈছে যে যাৰ হাতত মোবাইল আছে সিয়ে মানে জাৰ্নেলিষ্টৰ নিচিনা হৈ গৈছে সোশ্যাল মিডিয়াৰ সেইকাৰণে আমি সজাগ হ'ব লাগিব যাতে কোনোবা বেয়া চিন্তাৰ মানুহে বা কোনোবা এন্টি সোশ্যাল চিন্তা লৈ কিবা কাম কৰে সোশ্যাল মিডিয়াত এটা কিবা হেড নিউজ বা কিবা এটা মেছেজ এটা দিয়ে হিটোক লৈ পেলাই আমাৰ মাজত কোনো বেয়া চিন্তা বা বেলেগ তেনেকুৱা ধৰণৰ চিন্তা কৰিব লগা নাই এই কথাবিলাকো অলপ আমি চৰ্চা কৰিম আৰু লগতে ড্ৰাগছ শেহতীয়াভাৱে ড্ৰাগছ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবছৰ আগৰ পৰা ড্ৰাগছ জ্বলোৱা ড্ৰাগছ মানে পুলিচক খুব ড্ৰাগছৰ যিটো কণ্ট্ৰল কৰাৰ কাৰণে খুব কঠিন এটা নিৰ্দেশ দি কাম কৰি আছে তথাপিতো ৰুৰেল এৰিয়াবিলাকত ক'ৰ পৰা আহি আছে বিভিন্ন চ'ৰ্চৰ পৰা অলপ চলপ ড্ৰাগছৰ কেছবিলাক হৈ আছে চ' আজি বিটিআৰ অঞ্চলত আমি হত্যা হিংসা এইবিলাক জুৱা মদ ভাং সেইবিলাকৰ পৰা আমি জেনেৰেশ্যনটো আমি প্ৰটেক্ট কৰি ৰাখিব বিচাৰিছোঁ সেইকাৰণে এই কথাবিলাকো আমি আলোচনা কৰিম